টাংলাই শ্ৰোতাং মই মৌচুমী কোঁৱৰ সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। যিহেতুকে বিহু ভাৱ বিহু বতৰ, যিহেতুকে এপ্ৰিল মাহ সোমালে আমাৰ আটাইতকৈ মৰমৰ আটাইতকৈ চেনেহৰ বহাগৰ বিহুটো আহি আছে। গতিকে এইবাৰ বিহুৰ উপলক্ষে ঘৰতে এনেকৈ কোমল চাউল বনাইছিলে। কোমল চাউল বনোৱাৰ পদ্ধতিটো অকণমান আপোনালোকক মই দেখাওঁ বুলি ভাবিলোঁ। কোমল চাউল বনাবৰ বাবে প্ৰথমতে এনেকৈ বৰা ধানখিনি 3 পৰা 4 দিন সময় তিয়াই ৰাখিছিলে। প্ৰথমতে ভালকৈ জাৰি লৈছিলে আৰু পতানবোৰ ইয়াৰ পৰা আঁতৰাই লৈছিলে আৰু 3-4 দিনৰ পাছত এনেকৈ অলপমান গৰম পানীত ধানখিনি একেবাৰে উতল আহিবলৈ দিয়া নাছিলে, অলপ সময় এনেকৈ গৰম কৰিছিলে। তাৰ পাছতেই ধানখিনি এনেকৈ অলপমান গৰম হোৱাৰ পাছত প্ৰায় 3 পৰা 4 ঘণ্টা সময় ঠাণ্ডা হ'বৰ কাৰণে মেলি দিয়া হৈছিলে আৰু তাৰ পাছত এনেকৈ ভজা হয়। আৰু আমাৰ ফালে এই ধান ভজা ডালক কুচি বুলি কোৱা হয়, আপোনালোকৰ ফালে কি বুলি কয় জনাব। আৰু আচলতে খুব বেছি ভাল লাগে এনেকৈ বিহুৰ বতৰত কিবা এটা ঘৰতে বনাই লৈ কৰি খাই মেলি। আচলতে গোটেই পদ্ধতিটো যিহেতুকে দেখা হয় কিমান বেছি আচলতে কষ্ট হয় কামখিনি কৰোঁতে, আৰু ইয়াতে আমোদো পোৱা যায়। লগতে ময়ো অলপমান কৰি চালোঁ কেনেকুৱানো লাগে। হাতত আচলতে বহুত জোৰ লাগে আৰু এটা লাজ থাকে, লৰাবলৈ তেতিয়া সহজ হয়। আৰু ধানখিনি এটা সময়ত ইয়াৰ পৰা উঠাই দিব লাগিব আৰু জুইটো বেছিও দিব নোৱাৰি, কমো দিব নোৱাৰি, একেবাৰে এটা লিমিটত ৰাখিব লাগে আচলতে। ধানখিনি এনেকৈ ভাজি লোৱাৰ পাছত এনেদৰে ঠাণ্ডা হ'বলৈ মেলি দিয়া হয় আৰু খুব সহজতে আচলতে ভাগি যায়, যিহেতুকে সিজোৱা হয়, তিয়াই থোৱা হয়, বিভিন্ন ধৰণৰ এটা লং প্ৰচেছ আচলতে। আৰু এনেকৈ কৰাৰ পাছত মিলত এইটো কুটালি কোমল চাউল ওলাই যায় আৰু এনেকৈয়ে জলপানটো ৰেডি কৰা হয়। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ধন্যবাদ।